আপোনালোক সকলোকে পুনৰবাৰ টিকেমাইণ্ডৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সিদিনাখন এটা প্ৰথমবাৰৰ কাৰণে ভিডিঅ' বনাইছিলোঁ মোৰ ইউটিউব চেনেলত। মোৰ ইউটিউব চেনেলৰ সেইটোৱে এটা প্ৰথম ভিডিঅ' আছিলে বেলেগ ইউটিউবাৰৰ ওপৰত। সিদিনাখন এটা ভিডিঅ' বনাইছিলোঁ আমাৰ অসমৰ সকলোৰে প্ৰিয় ডিম্পু বৰুৱা আৰু লগতে মনোজ ভাইৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ যে এই দুজনেনো প্ৰত্যেক মাহে কিমান টকা উপাৰ্জন কৰে তাৰ ওপৰত আপোনালোকক এটা ভিডিঅ' বনাই দিছিলোঁ। আৰু তাৰ পাছত সেই ভিডিঅ'টোত মানে যথেষ্ট পৰিমাণৰ ভাল ৰেছপন্স আহিছে। বহুলোকে গালিও পাৰিছে বাৰু দেই, বহুতে ভাল ৰেছপন্স দিছে। বহুতে কৈছে যে ঠিক আছে এইবাৰ তোমাৰ আৰ্নিংটো কোৱা, মানে মোৰ আৰ্নিংটো ক'ব লাগে। আৰু লগতে কৈছে যে আই লাভ ট্ৰেভেল এণ্ড ফুড, মানে বিকাশ চেত্ৰীৰ কিমান আৰ্নিং হয় সেইটোৰ বিষয়ে ক'ব লাগে। এতিয়া কথাটো হ'ল যে মই বিকাশ চেত্ৰীৰ বাৰু আৰ্নিংটো ক'ব পাৰিম, কিন্তু মোৰ আৰ্নিংটো মোৰ নিজৰ চেনেলত ক'বলৈ অকণমান অসুবিধা এই কাৰণে আপোনালোকক মোৰ আৰ্নিংটোৰ বিষয়ে ক'বলৈ অসুবিধা একো নাই, কিন্তু মই তেওঁলোকৰ আৰ্নিংটো যেনেকৈ লিখি আপোনালোকক দেখাইছিলোঁ তেনেকৈ যদি মই মোৰ আৰ্নিংটো দেখাবলৈ হয় তেনেহ'লে ইউটিউবৰ ফালৰ পৰা মোৰ কমিউনিটি ষ্ট্ৰাইক আহি যাব। কাৰণ ইউটিউবৰ পলিচি আছে যে নিজৰ আৰ্নিং কেতিয়াও আপুনি নিজৰ ইউটিউব চেনেলত দেখাব নোৱাৰিব, ক'ব নোৱাৰিব। গতিকে সেইটো ক্ষেত্ৰত অকণমান ভয় লাগে। তথাপিও মই আপোনালোকক পাছলৈ কেতিয়াবা ইয়াৰ ওপৰত ভিডিঅ' বনাই দিম এটো যে মই কিমান টকা পাওঁ। ফুল ডিটেইলছত মই আপোনালোকক ক'ব নোৱাৰিম, আপোনালোকক জনালোৱে কমিউনিটি ষ্ট্ৰাইক আহিব পাৰে। সেয়েহে মই আপোনালোকক কিছু থুলমূলকৈ দিম যে মই ইমানটোৰ ভিতৰত আহে বুলি আপোনালোকক মই এটা ভিডিঅ'ত ভালকৈ বহি পিনি ভালকৈ বনাই দিম। কিন্তু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ যে বিকাশ চেত্ৰীৰ কিমান আৰ্নিং হয়। বহুলোকে সুধিছে যে কিমান আৰ্নিং হয়, আৰু তাৰ পাছতো বহুলোকে কৈছে যে মই বোলে সেইটো ফেক ভিডিঅ' বনাইছোঁ। তেওঁলোকে মোক আহি কৈ গৈছে নেকি, একচুৱেলি সেইটো ভিডিঅ' ফেক নহয়। বহুলোকে কৈছে যে মই ছ'চিয়েল ব্লেডৰ পৰা ভিউজ লৈছোঁ, কিমান হয় কি নহয়, কিমান টকা উপাৰ্জন কৰে, সেইটোও নহয়। ছ'চিয়েল ব্লেডত কি হয়, যিটো আৰ্নিং দেখুওৱা থাকে সেইটো একেবাৰে ভুল বুলি ক'লেও বেয়া নহয়, 100% ভুল। কিন্তু তাত যিটো ভিউজ দেখুওৱা থাকে সেইটো শুদ্ধ। গতিকে তাৰ পৰা ভিউজটো মই লৈছোঁ। ভিউজটো লোৱাৰ পাছত বাকীখিনি মোৰ নিজৰ কেলকুলেশ্যন কৰি আপোনালোকক জনাইছিলোঁ ডিম্পু বৰুৱা আৰু মনোজ ভাই। আপোনালোকে ডিম্পু বৰুৱাৰ ইণ্টাৰভিউবিলাক চাব, ডিম্পু বৰুৱাই কিমান উপাৰ্জন কৰে সেইটোৰ বিষয়ে ডিম্পু বৰুৱাই প্ৰায়বিলাক ইণ্টাৰভিউতে কৈছে, আৰু মোৰটোৰ লগত মিলাই চাব। আৰু মনোজ ভাইৰ ইণ্টাৰভিউবিলাকো চাব যে কিমান সি উপাৰ্জন কৰে, আৰু মোৰটোৰ লগত মিলাই চাব যে একে হয় নে নহয়। তেতিয়া আপোনালোকে নিশ্চয় গম পাই যাব। তো এতিয়া বাৰু সেইবিলাক কথা বাদ দিয়ক। আজি আপোনালোকক জনাম যে বিকাশ চেত্ৰী মানে আই লাভ ট্ৰেভেল এণ্ড ফুডৰনো বৰ্তমান সময়ত কিমান টকা উপাৰ্জন কৰে ইউটিউবৰ পৰা। কাৰণ চাওক, কেইদিনমান আগত ব্লেক পেন্থৰ লৈছে। ব্লেক পেন্থৰ এখনৰ দাম কিমান আপোনালোকে নিশ্চয় জানে। লগতে দামী কেমেৰা, দামী জেগাত যোৱা, দামী খোৱা। কিছুদিন আগত দামী বাইক লৈছে, নহয় জানো, বাইক 2-3খনমান বাইকেই আছে। এটা বৃহৎ ফ্লেট লৈছে। গুৱাহাটী চহৰত এটা ফ্লেট লোৱা মানে ফ্লেটৰ দাম কিমান আপোনালোকে নিশ্চয় জানে। আৰু বাকী ইউটিউবাৰবিলাক ধৰি লওক অকণমান ঠিক আছে নৰ্মেলভাৱে থাকে, কিন্তু বিকাশ চেত্ৰী অকণমান পূৰা চালত নাথাকে জানো, অকণমান পূৰা ষ্টাইলিছ মানুহটো। গতিকে সেইবোৰ কৰোঁতে যথেষ্ট পৰিমাণৰ খৰচা হয়। বাকী কিমান দূৰ ঘূৰে, গাড়ী লৈ ঘূৰে, বাইক লৈ ঘূৰে, সেইবিলাকৰো খৰচা আছে। গতিকে যদি ইউটিউবৰ পৰা ইনকমেই নকৰে তেনেহ'লে কেনেকৈ খৰচা কৰিব। এখন ব্লেক পেন্থৰৰ দাম কিমান আপোনালোকে চাৰ্চ কৰি চাব। তো ইমান এখন দামী গাড়ী ল'বৰ কাৰণে সিমানটো পইচা উপাৰ্জন হ'ব লাগিব ইউটিউবৰ পৰা, তেতিয়াহে সি মানে ল'ব পাৰিব। এতিয়া কথাটো হ'ল যে ইউটিউবত ইনকম 2 প্ৰকাৰৰ আছে। এটা হৈছে আপোনালোকে ইউটিউবৰ ভিডিঅ' বনাই এডচেন্সৰ পৰা কিমান টকা পায় সেইটো, আৰু এটা হৈছে এডভাৰটাইজ কৰি, মানে যিটো নেকি ব্ৰেণ্ড প্ৰমোশ্যন কৰি এটা পাব পাৰে। ব্ৰেণ্ড প্ৰমোশ্যনৰ পৰা সি কিমান লয় সেইটোৰ বিষয়ে নাজানো, কিন্তু ব্ৰেণ্ড প্ৰমোশ্যনটোৰ বিষয়ে নকওঁ। আৰু ব্ৰেণ্ড প্ৰমোশ্যনটো ইউটিউবতকৈও বেছি আহে। ইউটিউবত যদি মাহে 1 লাখ টকা সি ইনকম কৰে, তেতিয়া কিন্তু ব্ৰেণ্ড প্ৰমোশ্যনত আকৌ 1 লাখতকৈও বেছি ইনকম কৰে। সেইটো ব্ৰেণ্ড প্ৰমোশ্যনৰ ইচ্ছামতে ল'ব পাৰি ন। মাহটোত যদি 10টা ভিডিঅ' কৰে, এটা ভিডিঅ'ত যদি 50,000কেও লয়, ভাবক তেন্তে 10টা ভিডিঅ'ত কিমান হ'ল, 5 লাখ টকা। গতিকে ব্ৰেণ্ড প্ৰমোশ্যন সেইটো বেলেগকৈ। তো এতিয়া আহক বিকাশ চেত্ৰীৰ কিমান কি হয় সকলোবোৰ আপোনালোকক A to Z জনাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে এইখিনিতে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আহি গ'লোঁ মোৰ মোবাইলৰ স্ক্ৰীণত, আৰু অ'পেন হৈ আছে বৰ্তমান কেলকুলেট কৰিব লাগিব ন। মইতো ইমান মেথছত চোকা নহয় যে পূৰা ফটাকছে দিমাগৰ পৰা উলিয়াই দিম। গতিকে মোৰ কেলকুলেট উলিয়াই লৈছোঁ। বিকাশ চেত্ৰীৰ 2টা ইউটিউব চেনেল আছে, এটা হৈছে আই লাভ ট্ৰেভেল এণ্ড ফুড, আৰু এটা হৈছে বিকাশ ফেক্টৰী। এতিয়া মই আপোনালোকক যদি কওঁ আই লাভ ট্ৰেভেল এণ্ড ফুডত লাষ্ট 30 ডেইজত ভিউজ কিমান আহিছে। লাষ্ট 30 ডেইজত ভিউজ আহিছে 4.58 মিলিয়ন ভিউজ, 4.58 মিলিয়ন।
1 মিলিয়নত থাকে 10 লাখ তো 4.58 মিলিয়নক যদি আমি 10 লাখে পূৰণ কৰি দিওঁ তেনেহলে লাখত ওলাই পৰিব যে তেখেতৰ ভিউজ কিমান আহিছে লাষ্ট 30 ডেজত এতিয়া আমি লাখত উলিয়াই লওঁ প্ৰথমে কিমান ভিউজ আহিছে ও ৰব তাৰ আগতে আৰু এটা চাব লগা আছে তাৰ যেটো অন্য চেনেলটো সেই চেনেলটোত আহিছে লাষ্ট 30 ডেজত মানে বিকাশ ফেক্টৰী নামৰ যেটো চেনেল আছে সেই চেনেলটোত লাষ্ট 30 ডেজত আহিছে 0.243k মানে 2,43,000 মান ভিউজ আহিছে গতিকে দুয়োটা যদি ক্যালকুলেট কওঁ উত্তৰটো ওলাব প্ৰায় 4.8 মিলিয়ন ভিউজ আহিছে দুয়োটা চেনেল মিলাই লাষ্ট 30 ডেজত এতিয়া আপোনালোকক মই যোৱা ভিডিওটো জনাইছিলো যে ইউটিউবে বৰ্তমান সময়ত 1000 ভিউজত প্ৰায় $0.35 দিয়ে $0.35 মান দিয়ে 1000 ভিউজত গতিকে হেইটো হিচাপত আমি ক্যালকুলেট কৰিব লাগিব কি 1000 ভিউজত যদি $0.35 পায় তেনেহলে এই 4.823 মিলিয়নত কিমান পাব এতিয়া প্ৰথমে উলিয়াই লওঁ আহক হি কিমান লাখ ভিউজ দুটা চেনেল মিলাই লাষ্ট 30 ডেজত গেইন কৰিছে এতিয়া আমি এটো লাখত উলিয়াবলৈ হলে আমি 10 লাখেৰে পূৰণ কৰিব লাগিব যদি 10 লাখৰে পূৰণ কৰি দিওঁ 10 লাখেৰে যদি পূৰণ কৰি দিওঁ তেনেহলে টোটাল ইয়াৰ ভিউজটো হ'ব 48,23,000 ভিউজ আহিছে 48,23,000 এটা কম এমাউন্ট নহয় কিন্তু বহুত এমাউন্ট এতিয়া এইখিনিতে আৰু এটা কথা জানি লওঁ আহক যে ইউটিউবে 1000 ভিউজত যদি $0.35 দিয়ে মানে আপুনি ধৰিব পাৰে যে প্ৰায় 3000 ভিউজত বৰ্তমান সময়ত ইউটিউবে $1 দিয়ে ব্লগাৰ বিলাকক কিছুমানৰ 3000 কিছুমানক 4000 তো এপ্ৰক্স ইমান মানে থাকে মোটামুটি 3000 মান ভিউজত বৰ্তমান সময়ত $1 দিয়ে এতিয়া আমি কি কৰিব লাগিব 48 লাখ যেটো ভিউজ হেইটোক আমি কি কৰিব লাগিব 3000 এৰ যদি হৰণ কৰি দিওঁ কিমান ডলাৰ হয় হেতু ওলাই পৰিব এতিয়া আমি হৰণ কৰিম 3000 এৰে এতিয়া ওলাই পৰিলে এইটো ডলাৰত কিমান ডলাৰ হ'ল $1607 মানে $1607 প্ৰত্যেক মাহে তাৰ দুয়োটা চেনেল মিলাই ইউটিউবৰ পৰা ইনকাম হয় এইটো হৈছে ডলাৰ এটো টকা নহয় কিন্তু এটো ডলাৰ $1607 এতিয়া যোৱা ভিডিওটোত মই আপোনালোকক জনাইছিলো যে বৰ্তমান সময়ত ৰেট চলি আছে 77 रुपीस $1 আমাৰ ইন্ডিয়ান रुपीसত 77 টকা হয় কেতিয়াবা হেতু কম থাকে হেতু কিন্তু এতিয়া বৃদ্ধি হৈ আছে ঠিক আছে আমি এতিয়াটোকে বাৰু ধৰিছো মানে 77 টকাটোকে ধৰিলো এতিয়া $1607 টক যদি আমি ক্যালকুলেট কৰি দিওঁ 77 তেতিয়া তাৰ ওলাই পৰিব একচুৱেল এমাউন্টটো যে হি কিমান টকা ইউটিউবৰ পৰা লাষ্ট 30 ডেজত ইনকাম কৰিলে এতিয়া যদি চাও যে লাষ্ট 30 ডেজত হি কিমান কৰিলে 1,23,790 টকা লাষ্ট 30 ডেজত এপ্ৰক্স 1,23,790 টকা তো আপোনালোকক দেখাই দিলো যে হি কিমান কি হয় কি নহয় এটা চাওক এটো মানে প্ৰপাৰ এটোৱে নহয় যে এটোৱে হি পাইছে হেতু কথা নহয় ইয়াতকে যদি কমে মই কলুৱে 4-5,000 টকা কমিব পাৰে বা যদি বাহি বেছিকৈ হুমাই তেনেহলে খুব বেছি 10-5,000 টকা বেছিকৈ হুমাব পাৰে মানে ইমানটোৰ ভিতৰতে পাই লাষ্ট 30 ডেজৰ কথাটো কৈছো আগৰ কথা নহয় লাষ্ট 30 ডেজত যেটো নেকি পাইছে হেইটোৰ কথা কৈছো তো বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোকে অকনমান হলো মোটিভেট হল যদি চাই ভাল পালে লাইক এটা কৰিব আৰু এই এনে ধৰণৰ ভিডিও বিলাক এতিয়া এই কাৰণে বনাবলৈ লৈছো আপোনালোকে যাতে অকনমান হলো মোটিভেট হওক যাতে আপোনালোকেও যদি কিবা এটা কৰি আছে তাৰ লগে লগে আপোনালোকে পাৰ্ট টাইম এটা যদি জব বিচাৰি আছে তেনেহলে এইটোতকৈ বেষ্ট আপোনালোকৰ কাৰণে অপচন একো হ'ব নোৱাৰে আপোনালোকে পঢ়ি আছে তাৰ লগে লগে ভাবিছে যে মোৰ পকেট মানিৰ কাৰণে এটা পাৰ্ট টাইম জব লাগে তেনেহলে ইউটিউব টো এটা বেষ্ট সলিউশন ইয়াতকৈ বেষ্ট পাৰ্ট টাইম জব পুৰা ওয়াৰ্ল্ডত নাই মই আপোনালোকক লিখি দিম পুৰা ওয়াৰ্ল্ডত নাই ইউটিউবতকৈ বেষ্ট পাৰ্ট টাইম জব ফুল টাইম জবটো হয় কিন্তু আপুনি যদি পাৰ্ট টাইম হিচাপে লব বিচাৰিছে ইয়াতকৈ বেষ্ট জব আৰু কোটো নাই মই আপোনালোকক বাও হাতেৰে লিখি দিম তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিও জনাবলগীয়া ইনফৰমেশন ইমানটোৱে আছিল কেনেকুৱা লাগিলে চাই কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব পুনৰ এটা ভিডিও লগ পোৱাৰ আশা ৰাখিলো বিদায় মাগিছো ধন্যবাদ জয় অসম